ভাৰতৰ 10 শীৰ্ষ সামৰিক শক্তি। বন্ধুসকল, আজি মই আপোনালোকক জনাম ভাৰতৰ 10 শীৰ্ষ সামৰিক শক্তিৰ বিষয়ে। 10 নম্বৰতে আছে চেণ্ট্ৰেল এণ্ড ষ্টেট আৰ্ম ফ'ৰ্চ। দেশৰ যেতিয়া যিকোনো ঠাইতে ন্যায় বা আইনী ব্যৱস্থাৰ উশৃংখল হোৱা দেখা যায়, তেতিয়াই সেনেধৰণৰ পৰিস্থিতি চম্ভালিবলৈ চেণ্ট্ৰেল এণ্ড ষ্টেট আৰ্ম ফ'ৰ্চক দায়িত্ব দিয়া হয়। যিকোনো ধৰণৰ হিংসাত্মক পৰিস্থিতি চম্ভালিবলৈ ইহঁত সকলোতকৈ বেছি সামৰ্থ্য। 9 নম্বৰতে আছে স্পেচিয়েল প্ৰটেকশ্যন গ্ৰুপ। ভাৰতৰ বৰ্তমান প্ৰধানমন্ত্ৰীৰ পৰিয়াল আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ পৰিয়ালক তথা প্ৰধানমন্ত্ৰীকো যিকোনো ধৰণৰ বিপদৰ পৰা ৰক্ষা কৰি সুৰক্ষা দিয়াই হৈছে ইহঁতৰ মূল উদ্দেশ্য। ইহঁতৰ কাম হৈছে শত্ৰুৰ পৰিকল্পনা জনা আৰু সেই পৰিকল্পনাৰ লগতে শত্ৰুকো ধ্বংস কৰা। পূৰ্বৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী হত্যাকাণ্ডৰ পিছত এছপিজিক আৰু শক্তিশালী তথা আধুনিক কৰা হৈছে, যাৰ বাবে ইহঁতৰ সুৰক্ষা ভেদ কৰি প্ৰধানমন্ত্ৰী আৰু পৰিয়ালৰ ওপৰত আক্ৰমণ কৰাটো অসম্ভৱ। 8 নম্বৰতে আছে স্পেচিয়েল ফ্ৰণ্টিয়াৰ ফ'ৰ্চ, চমুকৈ SFF। SFFক 1962ত ভাৰত-চীন যুদ্ধৰ পিছত গঠন কৰা হৈছে। যুদ্ধ পানীত হওক, মাটিত হওক, জংঘলতে হওক নাইবা পাহাৰতে হওক, ইহঁত সকলোতে যুদ্ধ কৰিবলৈ পাৰ্গত। শত্ৰুক ধ্বংস কৰাৰ পৰা আৰম্ভ কৰি দেশক সুৰক্ষা দিয়া, গুপ্ত পৰিকল্পনা ধ্বংস কৰা সকলোতে ইহঁত পাৰ্গত। 7 নম্বৰতে আছে কামাণ্ডো বেটেলিয়ন ফৰ ৰিজল্ট একশ্যন। ইহঁতক কোব্ৰা বুলিও জনা যায়। ইহঁত CRPFৰ এটা অন্যতম শক্তি। ইহঁতৰ কাম হৈছে দেশক সন্ত্ৰাসবাদীৰ পৰা বচোৱা। 2008 চনত গঠন হোৱা এই গোটটোৱে অসংখ্য সন্ত্ৰাসবাদী আক্ৰমণ আৰু সন্ত্ৰাসবাদীৰ গোট ধ্বংস কৰিছে। কোব্ৰা কামাণ্ডো জংঘলত যুদ্ধ কৰা, ৰূপ সলনি কৰা, পেৰাচুটেৰে জঁপিওৱা আৰু সঠিক লক্ষ্যত আক্ৰমণ কৰাত বিশেষ অনুশীলন দিয়া হয়। 6 নম্বৰতে আছে ফ'ৰ্চ ওৱান। 2010 চনত গঠন হোৱা মুম্বাই আক্ৰমণৰ পিছত মুম্বাই চৰকাৰে ভাৰতৰ সকলোতকৈ যোগ্য আৰু ডেকা কামাণ্ডোৰে ফ'ৰ্চ ওৱান বনাইছে। এই গোটটোৰ এটাই কাম সপোনৰ চহৰ মুম্বাইক যিকোনো বিপদৰ পৰা ৰক্ষা কৰা। ফ'ৰ্চ ওৱান বিশ্বৰ সকলোতকৈ ক্ষিপ্ৰভাৱে কাম কৰা সৈনিকৰ ভিতৰত অন্যতম। ইহঁতে যিকোনো আক্ৰমণৰ বাবে মাত্ৰ 15 মিনিটত প্ৰস্তুত হ'ব পাৰে। পাঁচ নম্বৰতে আছে নেশ্যনেল ছিকিউৰিটি গাৰ্ড, চমুকৈ NSG। NSGৰ নামটো আপোনালোকে শুনিছেই। ইহঁতক ব্লেক কেট কামাণ্ডো বুলিও জনা যায়। ইহঁত ভাৰতৰ সকলোতকৈ জনপ্ৰিয় সন্ত্ৰাস বিৰোধী সৈনিক। ইহঁতে VIPবোৰৰ সুৰক্ষা আৰু সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা বচোৱা তথা সন্ত্ৰাসবাদী আক্ৰমণ ব্যৰ্থ কৰাৰ মূল উদ্দেশ্য। NSG কামাণ্ডো হোৱাটো কিমান কঠিন আপোনালোকে ইয়াৰ পৰাই অনুমান কৰিব পাৰিব যে 80% সৈনিকে ইয়াৰ ট্ৰেইনিং সম্পূৰ্ণ কৰিবই নোৱাৰে, আধাতে এৰি দিয়ে। আৰু যোনবোৰে এইবোৰ ট্ৰেইনিং পাৰ কৰে তেওঁলোকে প্ৰায় 9 মাহ ধৰি কঠিন ট্ৰেইনিং কৰিবলগীয়া হয়। 4 নম্বৰতে আছে ঘাতক ফ'ৰ্চ। ইহঁতৰ নামেই কেৱল ঘাতক নহয়, দেশৰ শত্ৰুৰ বাবেও ঘাতক। দেশৰ সকলো সেনাৰ লগতে ঘাতক সেনাৰ এটা দল থাকেই। ইহঁতৰ লগত বিশ্বৰ সকলোতকৈ উন্নত মানৰ মাৰণাস্ত্ৰ থাকে। ইহঁত সকলো ধৰণৰ পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ সম্পূৰ্ণভাৱে প্ৰশিক্ষণপ্ৰাপ্ত। ইহঁতৰ এটা লক্ষ্য শত্ৰুক যিমান পাৰে সিমান আক্ৰমণ কৰা। শাৰীৰিক আৰু মানসিকভাৱে যোগ্য সৈনিকেহে ঘাতক ফ'ৰ্চত যোগদান কৰিব পাৰে। 3 নম্বৰতে আছে গৰুড় কামাণ্ডো ফ'ৰ্চ। গৰুড় কামাণ্ডো ফ'ৰ্চ ভাৰতৰ বায়ু সেনাৰ এটা বিশেষ দল। ইহঁত দেশৰ আকাশী যুদ্ধৰ বাবে সকলো ধৰণৰ পৰিস্থিতিৰ লগতে মোকাবিলা কৰিবলৈ পাৰ্গত। এজন গৰুড় কামাণ্ডো হ'বলৈ 3 বছৰৰ কঠিন প্ৰশিক্ষণ ল'ব লাগে। ইহঁতক প্ৰশিক্ষণৰ সময়ত আকাশত যুদ্ধ, সঠিক লক্ষ্যত আক্ৰমণ কৰা, অনুসন্ধান, জংঘলত আৰু বৰফৰ মাজত নিজকে জীয়াই ৰখা আৰু উৰাজাহাজবোৰ হাইজেক হোৱাৰ পৰা ৰক্ষা কৰা সকলো ধৰণৰ ট্ৰেইনিং দিয়া হয়। 2 নম্বৰতে আছে পেৰা কামাণ্ডো। 1966 চনত গঠন হোৱা পেৰা কামাণ্ডো ভাৰতৰ সকলোতকৈ প্ৰশিক্ষণপ্ৰাপ্ত কামাণ্ডো শক্তি। ইয়াত যোগদান কৰিবলৈ পৃথিৱীৰ সকলোতকৈ কঠিন শাৰীৰিক আৰু মানসিক
পৰীক্ষা পাছ কৰিব লাগিব, য'ত ইহঁত শাৰীৰিক আৰু মানসিকভাৱে তথা বুদ্ধিকভাৱেও পাৰ্গত হ'ব লাগিব। মাটিৰ পৰা আকাশলৈ, সাগৰৰ পৰা পাহাৰলৈ, কঠিনৰ পৰা কঠিন ঠাইত যুদ্ধ কৰিবলৈ সক্ষম। 1971 চনত পাকিস্তানৰ লগত যুদ্ধ, 1984ত অভিযান ব্লু ষ্টাৰ আৰু 1999ত কাৰ্গিল যুদ্ধত পেৰা কামাণ্ডোৰ বিশেষ ভূমিকা আছিল। এতিয়া 1 নম্বৰতে আছে মাৰ্কোছ, ভাৰতীয় নৌসেনাৰ বিশেষ দল। সাগৰৰ পৰা অহা যিকোনো দেশৰ শত্ৰুৰ পৰা দেশক ৰক্ষা কৰা ইহঁতৰ মূল উদ্দেশ্য। মাৰ্কোছ কামাণ্ডো হ'বলৈ মানসিক আৰু শাৰীৰিকভাৱে মজবুত হ'ব লাগিব। ইহঁতৰ আৰম্ভণিতে 8 দিনৰ এটা প্ৰশিক্ষণ আছে। এই প্ৰশিক্ষণটো ইমানেই কঠিন যে ইয়াৰ নাম দিয়া হৈছে নৰকৰ সপ্তাহ। সেয়েহে ইহঁতৰ প্ৰশিক্ষণ সকলোতকৈ টান প্ৰশিক্ষণ বুলি কোৱা হয় বিশ্বৰ। এই কামাণ্ডোবোৰে যিকোনো পৰিস্থিতিতে গুলী মাৰিবলৈ পাৰে। আনকি ইহঁতে আইনাত চাইও পিঠিৰ পিছফালে সঠিকভাৱে গুলী মাৰিব পাৰে। মাৰ্কোছ কামাণ্ডোক দাঢ়ি থকা ফ'ৰ্চ বুলি কোৱা হয়, কিয়নো ইহঁতে দাঢ়ি লগাই ৰূপ সলনি কৰাটো পাকৈত। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে, প্লিজ ভিডিঅ'টো শ্বেয়াৰ, লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।